এই যিটো বন্ধৰ সময়ছোৱা বা লকডাউনৰ ব্যৱস্থা চৰকাৰে কৰিছে, এইটো এটা কৰোণাৰ ক্ষেত্ৰত বহুত ভাল পদক্ষেপ বুলি ক'ব লাগিব। আমি যদিও বা বাহিৰত ওলাব নোৱাৰোঁ, গেটৰ মুখৰ পৰাই যাবই নোৱাৰোঁ, বাহিৰত ঘৰৰ ভিতৰতে সোমাই থাকিব লগা অৱস্থা হৈছে, এইটো বহুতে ভাল পদক্ষেপ। তো এই ক্ষেত্ৰত আমি চাওক, আমাৰ সময়খিনি কেনেকৈ অতিবাহিত হ'ব, কেনেকৈ আমি সময়খিনি স্পেণ্ড কৰিম, আমাৰ নিজৰ মাজত এটা কুৱেশ্যন হৈছে বা এটা ভাৱ এটা হৈছে যে কেনেকৈ সময়খিনি পাৰ কৰিম। আমাৰতো এদিনেই গৈ নাহে, এই 20-21 দিন কেনেকৈ পাৰ কৰিম আমি। তো এই ক্ষেত্ৰত আমি সকলোৱে কি কৰিলে আমাৰ টাইমখিনি গৈ আহিব। তো এই ক্ষেত্ৰত কওঁ যে আপুনি বা মই, আমি সকলোৱে কৰ্মব্যস্তাৰ কাৰণে যেতিয়া আমি ৰাতিপুৱা ওলাই যাওঁ, ৰাতি ঘৰ সোমাওঁ, তো এই ক্ষেত্ৰত বহুতো কাম কৰি যেতিয়া ভাগৰি পৰোঁ বা ঘৰ সোমাওঁ, সেই ক্ষেত্ৰত আৰু বেলেগ কাৰোবাক ফোন কৰি খবৰ লোৱাৰ আমাৰ এটা পৰিৱেশ বা যেনেকুৱা এটা নাথাকে আৰু তেনেকুৱা পৰিৱেশৰ। তো এই ক্ষেত্ৰত চাওক, আপোনাৰ দূৰ সম্পৰ্কীয় যিখিনি বন্ধু আছে, দূৰ সম্পৰ্কীয় যিখিনি আলহী আছে বা ৰিলেটিভ আছে, তেওঁলোকক খবৰ লোৱা নহয় বা কথা পতা নহয় তেওঁলোকৰ লগত। তো এই সময়খিনিত আপুনি টাইম পাইছে, এই সময়খিনিত আপুনি তেওঁলোকৰ লগত যোগাযোগৰ ব্যৱস্থা এটা কৰকচোন। ফোন কৰি খবৰ লওক, কৰোণাৰ বিষয়ে সোধক, তেওঁলোকৰ ওচৰত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ আছে, আৰু তাৰপিছত তেওঁলোকক এটা সজাগতাৰ বিষয়ে কওক যে কি কৰিব লাগে, কি কৰিব নালাগে, এনেকুৱা কৰিবি, এনেকুৱা নকৰিবি, তেনেকুৱা এটা সোধক। তেওঁলোকে আপুনি ফোন কৰি চাব, তেওঁলোকৰ লগত যোগাযোগ কৰি চাব, তেওঁলোকে ইমানেই সুখী হ'ব যে বহুত দিনৰ পিছত সময় পাই আপুনি ফোন কৰিছে তেওঁলোকক, উদ্বিগ্ন হৈ পৰিব তেওঁলোক। তো গতিকে এইখিনি কাম আপুনি কৰি চাবচোন, বহুতে ভাল লাগিব, আপোনাৰো ভাল লাগিব, তেওঁলোকৰ খবৰ লৈছে, তেওঁলোকৰো ভাল লাগিব যে আপুনি খবৰ এটা লৈছে। তাৰপিছত কওঁ যে যিটো আমাৰ মহিলাসকল বা লেডিছসকলৰ উদ্দেশ্যে মই কথাখিনি কৈছোঁ, যিটো আমি কৰ্মব্যস্ততাৰ কাৰণে আমাৰ বহুতৰ ক্ষেত্ৰতে কৈছোঁ যে ঘৰৰ মানুহক সময় দিয়াৰ বাবে বা ঘৰখন চম্ভালি ৰখাৰ বাবে আমাৰ যিখিনি মহিলা আছে, যে কৰ্মত ইমানেই ব্যস্ত যে ৰাতিপুৱা উঠাৰ পৰা মানে ৰাতিলৈকে যে তেওঁলোকে এযোৰ ভাল কাপোৰ পিন্ধিবলৈ, নিজকে অলপ সাজোন কাচোন কৰি ৰাখিবলৈ বা মূৰৰ চুলিখিনি ভালকৈ চুচিবলৈ আনকি টাইম নাপায় তেওঁলোকে। তো এই ক্ষেত্ৰত আমি সকলোৱে আজি নিজৰ ঘৰত আছোঁ, তো তাৰ ক্ষেত্ৰত মই সকলোকে অনুৰোধ জনাওঁ, আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে হওক, হাজবেণ্ডে হওক, যিমানখিনি আছে তেওঁলোকক অকণমান সকাহ দিয়কচোন। তেওঁলোকক পাকঘৰত গৈ কিনে চাওক, তেওঁলোকে বিশেষকৈ মই ৰন্ধা বঢ়াৰ ক্ষেত্ৰতে কওক, ৰন্ধা বঢ়াৰ ক্ষেত্ৰত আপোনালোকে অলপ সহায় কৰকচোন, বা আপোনালোকে এটা পদক্ষেপ লওক যে আজি ময়ে আপোনালোকে কোনোবা তেনেকুৱা ময়েই হওক, তেনেকুৱা এটা ভাব লৈ আৰু যে আজি ময়ে ৰান্ধি খুৱাম বা মই বনাই খুৱাম, মই এখন ভাল চব্জি এখন বনাম, মোৰ হাতেৰে আজি খাচোন, কেনেকুৱা লাগে, তেনেকুৱা এটা ভাব লৈ বা তেনেকুৱা কৈ আপুনি আগবাঢ়ি যাবচোন। 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে হ'লেও তেওঁলোকে অকণমান সকাহ পাব আৰু নিশ্চয় ভাল পাব আপোনাক। আৰু তাৰপিছত কওঁ যে আমি যিটো সময় নাপাওঁ, কাম কৰিবলৈও সময় নাপাওঁ, তো গতিকে চাওক, আপোনাৰ ঘৰত যদি জেগা আছে বা ঠাই আছে, আপুনি কেইটামান গছপুলি ৰুব পাৰে, বা আপোনাৰ ঘৰৰ দুৱাৰমুখত যদি জেগা আছে, আপুনি এখন ধুনীয়া ফুলৰ বাগিচাৰ বাবে এটা ঠাই তৈয়াৰ কৰি উলিয়াব পাৰে, বা গছপুলি এডাল ৰুৱক। আপুনি যি 20-21 দিন বন্ধ পাব, এই বন্ধত আপুনি ধুনীয়াকৈ প্ৰতিপালন কৰকচোন গছপুলিটো 20-21 দিন যদি ভালকৈ প্ৰতিপালন কৰিছে আপুনি, সেইটো গছপুলি কেতিয়াও নমৰে, বহুত এইটো ডাঙৰ হ'ব গছপুলিটো। তো যেতিয়া এটা ডাঙৰ হ'ব, তেতিয়া আপুনি ক'ব পাৰিব যে, মনত কৰিব যে এইটো এটা স্মৃতি হৈ ৰ'ব যে এইটো যিটো বন্ধৰ সময়ছোৱা আছিলে, এইখিনি সময়ছোৱাত মই গাছকেইডাল ৰুইছিলোঁ, ডাঙৰ হ'ল, এতিয়া গছৰ ছাঁ দিলে, বা পৰিৱেশত এতিয়া যিটো পৰিৱেশত গছ গছনি নোহোৱা হৈছে, এইটোখিনিৰ কাৰণে আপোনাৰ গছ গছনি খুবেই প্ৰয়োজন হয়। প্লাছ আপুনি যিখন ফুলৰ বাগিচা কৰিব বা বনাব, তাৰ ক্ষেত্ৰত আপুনি অকণমান জেগা উলিয়াই ফুলৰ বাগিচাখনৰ বাবে জেগাটো তৈয়াৰ কৰকচোন। যেতিয়া আপুনি বন্ধৰ পিছত এদিন ঘৰলৈ যাব বা টাইম পাব ৰবিবাৰলৈ, সেই সময়খিনিত ফুলৰ গছকেইটা ৰুই দিব আপুনি, দেখা পাব আপোনাৰ ঘৰৰ সন্মুখত এটা ধুনীয়া ফুলৰ বাগিচা এখন হৈছে, আপোনাৰ দেখিয়ে ভাল লাগি যাব। ৰাতিপুৱা যেতিয়া ঘৰ দুৱাৰমুখত ওলাব, দেখিয়ে ভাল লাগিব যে আপোনাৰ ঘৰৰ সন্মুখত ধুনীয়া ফুলৰ এখন বাগিচা হৈছে। তেতিয়া ওলাই আপোনাৰ মনত পৰিব যে এইটো বন্ধৰ সময়ছোৱাত যিখিনি ঘৰত আছিলোঁ, সেইখিনি সময়ত মই এখন ফুলৰ বাগিচা বনাইছিলোঁ, তো ভাল লাগিব আপোনাৰ। ইয়াৰ মাজতে আৰু এটা কথা কওঁ, যিটো আমাৰ ভগৱান আল্লাহক লৈ কথা এটা কওঁ, যিটো উপাসনা হয়, উপাসনা আমি যিমানখিনি কৰিব লাগিছিলে সেইখিনি আমি কৰিব পৰা নাই। তো গতিকে ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰক, দোৱা কৰক যে অতি সোনকালে যিটো দিন আহিছে, দুৰ্যোগ বুলি কওঁ, দুৰ্যোগ বা যিটো প্ৰলয় মহামাৰী আহিছে, যেন সকলোৱে এইখিনি সোনকালে আপোনাৰ ইয়াৰ পৰা পৰিত্ৰাণ পাওঁ ইয়াৰ পৰা। তো তাৰ কাৰণে আপুনি ঘৰত গৈছে, তুলসীৰ তলত চাকি এগছি দিয়ক, চাকি এগছি দি সেৱা কৰক, ভগৱানৰ নাম লওক। আপুনি যদি মুছলিম হয়, মছজিদতো যাবই নালাগে বাৰু, ঘৰতে আপোনাৰ নামাজ পঢ়ক, অকণমান দোৱা কৰক গোটেই বিশ্ববাসীৰ কাৰণে। ইয়াৰ মাজতে মই আপোনালোকক কথা কওঁ যে এই যিকেইটা কথা কৈছোঁ, সেইকেইটা মোৰ অকল মনৰ কথাই কৈছোঁ, মনৰ কথাখিনি শ্বেয়াৰ কৰিছোঁ। এটা কথাৰ কাৰণে কৈছোঁ, এনেকুৱা যিখিনি বহুত ধৰণৰ মানুহ আছে যি এতিয়াও বুজি পোৱা নাই লকডাউন কিয় কৰা হৈছে, ঘৰত কিয় থাকিবলৈ কোৱা হৈছে, বা কাৰোবাৰ ঘৰত থাকি বেয়া লাগিছে, তো তেওঁলোকক এটা বিশেষ অনুৰোধ যে তেওঁলোকে এনেকুৱা ধৰণৰ কথাবোৰ এবাৰ মনত কৰক। তেওঁলোকৰ যদি সময়খিনি অতিবাহিত হোৱা নাই, এনেকুৱা কথাবোৰ ভাবক, চিন্তা কৰক এনেকুৱা কথাবোৰ, যে এইখিনি কাম কৰিলে আমাৰ টাইমখিনি অতিবাহিত হ'ব, টাইমখিনি কেনেকৈ পাৰ হৈ গৈছে আপুনি গমেই নাপাব। তো
যদিহে আপোনালোকৰ তেনেকুৱা ভিডিঅ'খিনি বা যিখিনি কথা কৈছোঁ এইখিনি কথা আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপুনি সজাগতাৰ উদ্দেশ্যে এইখিনি কথা আপুনি বেলেগৰ ওচৰত 10জনৰ ওচৰত শ্বেয়াৰ কৰক তেওঁলোককো অকণমান বুজিবলৈ জনাওক যে বুজক এইখিনি কাম আপোনালোকে কৰক এনেকুৱা ধৰণৰ আৰু বহুত কাম আছে যিখিনি কৰিলে আপোনালোকে নিজকে ব্যস্ততা কৰি ৰাখিব পাৰিব নিজক লৈ ব্যস্ত থাকিব ঘৰত থাকক ইয়াৰ আগতো কওক কৰোনাৰ বাবে সজাগ হওক আপোনালোকে বাহিৰত ওলাই নাযাব ঘৰতে থাকক এইখিনি যিটো পৰিৱেশ যেনেকুৱা বন্ধ দিছে আমাৰ সকলোৰে বাবে দিছে যে এইটো স্প্ৰেড নহওক মানুহৰ পৰা ইজনৰ পৰা যেন সংক্ৰমিত নহওক সেইকাৰণে আমাৰ বন্ধটো পালন কৰিবলৈ দিয়া হৈছে তো আমি সকলোৱে নিজে সজাগ হ'ব লাগিব আমাৰ যদি টাইম ঘৰত থাকি বেয়া লাগিছে আমি বহুত কিবা কাম আছে যিখিনি বা যেনেকুৱা চিষ্টেম আছে বা ধৰণ আছে যিখিনি কৰি আমি নিজকে ব্যস্ত ৰাখিব পাৰোঁ তাৰ ক্ষেত্ৰত চাওক এজিয়াৰ ক্ষেত্ৰত আপুনি গেম খেলক পাবজি খেলক বা তেনেকুৱা আজিকালি লুডু ওলাইছে প্লাছ কেৰম ওলাইছে আপুনি চেলেঞ্জ দিয়ক আপোনাৰ চিনাকি বন্ধুৰ লগত চেলেঞ্জ দিয়ক আপুনি যদি লুডু খেলে কেইটা গেম আপুনি জয়ী হ'ব পাৰে আপুনি বন্ধুক ক'ব পাৰিব কেইবাৰ উইনাৰ হ'ব পাৰে কেৰম খেলক আপোনাৰ বন্ধুৰ লগত চেলেঞ্জ দিয়ক তেনেকুৱা কৰক আপুনি তাৰপিছত চাওক আপুনি যদি এখন ভাল চিনেমা বহুত দিনৰ পৰা চাম ভাবি আছে বা চিনেমাখন চাব পৰা নাই তেতিয়াহ'লে তেনেকুৱা বন্ধুবোৰৰ পৰা তেনেকুৱা ভাল কিছুমান চিনেমা আপুনি কালেকশ্যন কৰক মানে নামবোৰ কালেকশ্যন কৰক তাৰপিছত আপুনি সময় উলিয়াই চিনেমাকেইখন চাওক এটা ভাল অভিজ্ঞতা হ'ব আপোনাৰ চিনেমাকেইখনৰ পৰা ভাল যদি যদি চিনেমাকেইখনমান চাই ভাল অভিজ্ঞতা হ'ব তেনেকুৱা কৰক আপুনি আপোনালোকৰ বাৰীৰ পিছত বা বাৰীৰ চোতালৰ আগত যদি পুখুৰী আছে পুখুৰীত মাছ মাৰিব পাৰে যিখিনি মানুহে বাহিৰত থাকে বা এতিয়া বন্ধ বুলি বহুত দিন এটা দীঘলীয়া বন্ধ পাম বুলি বহুত মানুহ বাহিৰৰ পৰা ঘৰলৈ আহিছে তেওঁলোকে পুখুৰীত মাছ পাওক নাপাওক মাছ মাৰক কোনোবা যদি মাছ মাৰিব নাজানে জাল মাৰিব শিকক মুধৰ ওপৰত সকলোৱে আমি কৰিবলগীয়া বহুত কাম আছে যিবোৰ কৰি আমি নিজকে ব্যস্ত ৰাখিব পাৰোঁ বা যিখিনি কৰিলে আমি বোৰ নহওঁ তেনেকুৱা বহুত কাম আছে মুধৰ ওপৰত সজাগ হওক সকলোৱে সুস্থ থাকক আমি সকলোৱে সজাগতা নিজেও সজাগ হওঁ বা বেলেগকো সজাগ হ'বলৈ শিকাওঁ বা সজাগ হ'বলৈ কওঁ মুঠৰ ওপৰত ঘৰৰ ভিতৰত থাকক ব্যস্ততা থাকক দেখিছেই নহয় বাহিৰত ওলালে কেনেকৈ ধুলাই দিয়া হৈছে বা কেনেকৈ কৰোনাৰ টীকাকৰণ কৰা হৈছে তো গতিকে টীকাকৰণৰ দৰকাৰ নাই কৰোনা এনে ঠিক হৈ যাব ঘৰত থাকক বাৰ কওক ঘৰত থাকক সজাগ হওক নিজে সজাগ হওক আনক সজাগ হ'বলৈ জনাওক